হয়, আমাৰ তামোলপুৰ সমষ্টিত গৰাখহনীয়াটোৱে চবতকৈ ডাঙৰ সমস্যা। এই জাগাত আমাৰ বানপানী মানুহে যিটো বুজি পায় যে ঘৰে ঘৰে পানী সোমোৱা, আমাৰ তেনেকুৱা নহয়। আমাৰটো হ'ল মানে ভূটানৰ লগত লাগি থকাৰ কাৰণে ভূটান পাহাৰৰ পৰা খুব স্পীডত পানীটো বৈ অহাৰ কাৰণে ইয়াতে গৰাখহনীয়া হয়। আৰু গৰাখহনীয়াত বহুত মানুহৰ মাটি বাৰী ঘৰ স্কুল সেইবিলাকো আমাৰ চব গুচি গ'ল। সেইটো কাৰণে তাৰ প্ৰতিহত কৰাৰ ব্যৱস্থাটো আমি যদি কৰিব নোৱাৰোঁ তেতিয়াহ'লে ইয়াৰ পৰা মানুহ চবে মানে নিজৰ গাঁও নিজৰ স্থান এৰি ফালে বেলেগত যাব লাগিব। তো যাব ক'ত? সেইকাৰণে এইবাৰ মানে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পিছত এটা বিশেষভাৱে গুৰুত্ব দিয়া হৈছে যে য'ত মাথাউৰি লাগে মাথাউৰিৰ ওপৰত ৰাস্তা পৰ্যন্ত কৰা হৈছে যাতে মাথাউৰিটো টাইট থাকে আৰু মানুহৰ কাৰণেও ব্যৱহাৰযোগ্য হৈ থাকে। এইলৈকে ব্যৱস্থা লৈছে। আমি এতিয়া ইয়াত আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ এতিয়া সুশান্ত বৰগোহাঁই ডাঙৰীয়া আগতে পীযুষ হাজৰিকা ডাঙৰীয়াই এই পাৰ্ক অফ আইনৰ এটা ব্যৱস্থাটো কৰিছে। গতিকে আমাৰ সমষ্টিত তামোলপুৰত আমি পাৰ্ক অফ আইনৰ জৰিয়তে গৰাখহনীয়াটো ৰোধ কৰিবলৈ চেষ্টা কৰিছোঁ। সেইকাৰণে যিখিনি আমাৰ অঞ্চলত তেনেকুৱা গৰাখহনীয়া বা খহাই লৈ যোৱাৰ এটা চান্সটো আছে সেইটো এডভান্সকৈ আমি এতিয়া পাৰ্ক অফ আইন লগাই থ'ম। পাৰ্ক অফ আইনটো আগৰ নিচিনা নহয় যে আমি ক'ৰবাত 2টা 3টা 4টা পেলাই থ'ব। পাৰ্ক অফ আইনটো আমি বিভিন্ন মানে জাগা চাই ক'ৰবাত 6 লাইন 7 লাইন 8 লাইনলৈকে দিয়া হ'ব যাতে পানীৰ গতিটো তাত ধাক্কা মাৰি মাটিখিনি চুব নোৱাৰে এনেকুৱা ধৰণৰ। আৰু সেইটোদি শুক্লায়ত মই যেতিয়া পানীৰ বিধায়ক আছিলোঁ শুক্লায়ত মই 11 কিলোমিটাৰ কৰিছিলোঁ আৰু সেই 11 কিলোমিটাৰ এতিয়া চব ছেভ হৈ গ'ল। তাত মানে নদীয়ে নিজৰ প্ৰতিদি গ'ল আৰু 2 শাকে নদীৰ পাৰটো ওলাই গ'ল তাৰমানে পাৰ্ক অফ আইন হোৱাৰ জৰিয়তে। তো এই মটংগা নদী আমাৰ দাৰাংগা নদী আৰু পাগলা নদী আজি চবটোৱে মই পৰিদৰ্শন কৰি আহিছোঁ। অলৰেডি তাত আমি কাম কৰিবলৈ দিছোঁ আৰু কামটোৱে আজি মই চাবলৈ আহিছিলোঁ আৰু ৰাইজৰ আৰু কি পৰামৰ্শ আছে। গতিকে আজি ৰাইজ ডিপাৰ্টমেণ্ট ময়ো থাকিলোঁ ঠিকাদাৰ প্লাছ আমাৰ এডমিনিষ্ট্ৰেটিভ অফিচাৰসকল আহিছে ADC যিহেতু সেইটো আমাৰ কি কয় নেশ্যনেল মানে কি কয় আমাৰ নেচাৰেল কেলামিটিছ অসমীয়াত কি কয় আমাৰ প্ৰাকৃতিক দুৰ্যোগ। সেইটো হ'ল প্ৰাকৃতিক দুৰ্যোগ। গতিকে প্ৰাকৃতিক দুৰ্যোগটো এডমিনিষ্ট্ৰেশ্যনে জানিব লাগে। তাৰ কাৰণে আজি আমাৰ লগত আমাৰ DC অফিচৰ পৰাও প্ৰাকৃতিক দুৰ্যোগ চোৱা বিষয়াসকলে ADC আমাৰ লগত আহিছে। গতিকে যিকোনো টাইমত যিকোনো বিহিত ব্যৱস্থা ল'ব লাগিলে এতিয়াৰ পৰা আপোনালোকে DCক জনাব আমাৰ ডিপাৰ্টমেণ্টক জনাব আৰু মোক জনাব আৰু মোৰ লগত যিবিলাক তামোলপুৰৰ সদায় মানে যোগাযোগত থাকে তেওঁলোককো আপোনালোকে জনাব পাৰে। আৰু আপোনালোকে সাংবাদিক হিচাপে যি স্পটত যাব সেইটো যাতে মোকো লগে লগে তামোলপুৰৰ আপোনালোকেও নাগৰিক হিচাপে মোকে যাতে লগে লগে জনাই দিয়ে আৰু হিচাপে আমি উপযুক্ত ব্যৱস্থা কৰিম।